নমস্কাৰ, ইনাছ কিটচেনত আজি আপোনালোকক গাঁৱৰ পৰিৱেশত কেনেদৰে ভাপত দিয়া পিঠা বা টেকেলি পিঠা বনোৱা হয় সেইটো ভিডিঅ' দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টেকেলি পিঠা বনাবলৈ চাউলখিনি প্ৰথমতে তিয়াই ল'ব আৰু পানীখিনি শুকাবৰ কাৰণে চাউল ধোৱা খৰাহী এটাত চাউলখিনি থৈ দিব। পানীখিনি শুকোৱাৰ পিছত চাউলখিনি মিক্সি নাইবা ঢেঁকীত ভালদৰে মিহিকৈ গুড়ি কৰি ল'ব। টেকেলি পিঠা বনাবলৈ হ'লে গুড়িখিনিত অলপ কম পৰিমাণে নিমখ মিহলি কৰিব আৰু পানী মিহলি কৰিব। পানীখিনি দিয়াৰ কাৰণ হ'ল যাতে গুড়িখিনি সেমেকি উঠে। তাৰপিছত গুড়িখিনি ভালদৰে মাৰিব আৰু এনেদৰে চালনীৰে চালিব যাতে গুড়িখিনি মিহি হয়। টেকেলি পিঠা বনাবৰ কাৰণে আমাৰ গুড়িখিনি এতিয়া উপযুক্ত হৈ উঠিছে আৰু পিঠাখিনি বনাবৰ কাৰণে আজিকালি বজাৰত সহজতে এনেকুৱা ধৰণৰ ফুটা থকা কলহ পোৱা যায় আৰু এই কলহটোত পানী দি ল'ব আধামান আৰু পানীখিনি প্ৰথমতে উতলাব। পানীখিনি ভালদৰে উতলিছে, কেটলিৰ ঢাকনি এখনত এনেদৰে গুড়িবোৰ ল'ব আৰু তাত এখন পাতল কপাহী কাপোৰেৰে এনেকৈ দিব আৰু ঢাকনিখন গুচাই ষ্টীলৰ প্লেট এখন ঢাকি দিব। ঢাকনিখনত গুড়ি যাতে লাগি নধৰে তাৰ কাৰণে এনেদৰে কাপোৰেৰে তেল লগাই দিব আৰু আধামান গুড়ি দি তাত চেনি আৰু তিলৰ গুড়া এনেদৰে দি দিব আৰু তাৰপিছত বাকীখিনি গুড়ি দি দিব আৰু আপোনালোকে সোৱাদ অনুসৰি চেনি আৰু তিলৰ সলনি গুড় আৰু নাৰিকল চুৰুকাও দি দিব পাৰে। এতিয়া পিঠা খাবৰ বাবে ৰেডি হৈ গ'ল আৰু কথাটো হ'ল যদি আপোনালোকৰ ঘৰত এনেকুৱা কলহ নাথাকে তেতিয়াহ'লে চাহ কৰা কেটলিৰ মুখতে বনাব পাৰে। দেখিছেনে পিঠাটো কিমান ধুনীয়া হৈছে। এনেকুৱা পিঠা খাবলৈ বহুত টেষ্টি হয় আৰু অপকাৰ নকৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেললৈ নতুন ছাবস্ক্ৰাইব কৰিব।